শীতকালীন আগমন মনে হৈছে লিঅ'এক্সপো আগমন ইণ্টাৰনেশ্যনেল 20 এবাৰ ইণ্টাৰনেশ্যনেল এক্সপো যেহেতু এইটো মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত হৈ আছে আৰু বিভিন্ন ধৰণৰ মানে ট্ৰেড চেণ্টাৰ ইণ্টাৰনেশ্যনেল মানে আন্তঃৰাষ্ট্ৰীয় যিবোৰ দেশৰ ডুবাই হওক বা ছিংগাপুৰ হওক মালয়েছিয়া বাংলাদেশ পাকিস্তান আফগানিস্তান এইবিলাকৰ বিভিন্ন ধৰণৰ মানে ফ্লেভাৰৰ ফুডছে হওক বা কাপোৰে হওক এয়া এটা মানে প্ৰদৰ্শনী হয় ক'বলৈ গ'লে এইটো এটা মানে এক্সিবিশ্যন আৰু বুজি পোৱাকৈ ক'বলৈ গ'লে প্ৰদৰ্শনী এনেকুৱা ধুনীয়া লাইটিং কৰিছে ৰাতি যিহেতু চাবলৈ ভাল আৰু প্ৰত্যেকটো চাওক কি মজাকৈ লাইটিং কৰিছে এইবিলাক আৰু এইবোৰ পুখুৰীত এইটো নাছিলে এইটো ৰিচেণ্টলি বনাইছে আৰু সকলোৱে কি ধুনীয়াকৈ ফটো উঠি আছে চোৱা ফটো ছেশ্যন বনাইছে এনেকুৱা এটা যিহেতু ডিজাইনিং লাইট কৰিলে এটা ফটোনো কোন উঠাকৈ থাকিব ইয়াতে আকৌ এটা আইচক্ৰীমৰ হেৰি আছে দেখাই আছোঁ লাইটিঙৰ হেৰিটো ভাল লাগে বঢ়িয়া বনাইছে লাইটিংটো দেখাই আছোঁ ৰ'ব এইটো লাইটিঙৰ ডিজাইনিং হয় পুৰা ষ্টলবোৰ নেদেখুৱাও বাৰু বাহিৰতো দেখাই দিছোঁ এইটো চোৱা এইটো ভিতৰত মানে য'ত এণ্ট্ৰি পইণ্টৰ ওচৰত এণ্ট্ৰিৰ ওচৰলৈ আহি আছে বস্তুটো লাইটিংটো দেখুৱাবৰ কাৰণে ভিতৰত ষ্টলবোৰ নেদেখুৱাও বাৰু সেইবোৰ ষ্টলবোৰ আছে তাতে ষ্টলবোৰ এতিয়া নেদেখুৱাওঁ তথাপি দুৱাৰ মুখৰ পৰা এবাৰ বাৰু দেখাই দিছোঁ এইবাৰ মানুহ বহুত যথেষ্ট হৈছে যোৱাবাৰ ইমান হোৱা নাছিল কাৰণ এইবাৰ ডিজাইনিংটো ধুনীয়া বনাইছে যোৱাবাৰতকৈ এইবাৰ ডিজাইনিংটো বেছি ভাল হৈছে সেইকাৰণে অকণমান মানুহৰ মানে ক'ব গ'লে এক প্ৰকাৰৰ আহি এটা ছেটিছফাইড পাইছে সেইকাৰণে অলপ হৈ আছে সকলোৰে ফটো উঠা তাৰপিছত লাইটিংটো পুৰা একদম ঘেহেৰা ষ্টাইল এয়াহে ক'ব গ'লে এক প্ৰকাৰৰ মানে লাইটিং আৰু ষ্টলবোৰ বহুত আছে মোটামুটি 40-50 আছে 40-50খনমান ষ্টল থাকে আৰু বাহিৰতো ফিল্ডত হয় বাহিৰত এইটোতো এটা ডাঙৰ হল হয় হলৰ ভিতৰত ডাঙৰ কিছুমান হেৰি থাকে কিন্তু আমাৰ যিটো ইণ্ডিয়ান এইবোৰ ষ্টলবোৰ একচুৱেলি অলপমান ফিল্ডত হয় বাকী ইণ্টাৰনেশ্যনেল যিবোৰ মানে আন্তঃৰাষ্ট্ৰীয় যিবোৰ মানে ষ্টল আছে সেইবোৰ এই হলটোৰ ভিতৰত হয় কিন্তু এনেকুৱা লাগিছে যেন মানে ষ্টলৰ বজাৰ কৰাত মানুহকে ফটো উঠাই মানুহৰ মানে জোৰ হৈছে চাওক তো লিঅ'এক্সপো অকণমান দেখুৱাই দিলোঁ ধুনীয়া এটা ইণ্টাৰনেশ্যনেল এক্সপো আপোনালোকো আহিব পাৰে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত হৈ আছে ISBTৰ ওচৰত বঢ়িয়াকৈ হৈ আছে চাই যাব পাৰে কিন্তু বস্তুবিলাকৰ দাম যথেষ্ট অকণমান বেছি আছে বাৰু কাৰণ প্ৰত্যেকটো বস্তু ব্ৰেণ্ডেড হয় ইয়াত ভেজাল বস্তু নাপায় যিহেতু এটা ইণ্টাৰনেশ্যনেলি হয় প্ৰত্যেকে সেইটো 2 নম্বৰী কেতিয়াও নকৰে বস্তুৰ ক্ষেত্ৰত মানে যিকোনো কম্প্ৰমাইজ নকৰে সেই ক্ষেত্ৰত বঢ়িয়া বস্তু পালে কিন্তু পইচা বেছি লাগিব যদি আপুনি ভালকৈ বজাৰ কৰিম বুলি ভাবিছে মিনিমাম আপুনি 50,000 এটা লৈ আহক আৰামছে বজাৰ কৰক তাৰপিছত গুচি যাওক এইটো চাওক বাহিৰত যিটো এক্সিট পইণ্টটো দেখাই আছোঁ এক্সিট পইণ্টটো বঢ়িয়াকৈ সজাইছে আৰু চাইডে চোৱা কি বঢ়িয়াকৈ এইবিলাক লগাইছে আকৌ এই একদম ফুলৰ গছ লাইটবোৰো মজাকৈ দিছে কাৰেণ্ট গৈছে কাৰেণ্ট গ'ল ভাল সময়খিনিতে গৈছে বাৰু কথা নাই